শৰণীয়া কছাৰীসকলৰ আৰু এক অন্যতম জনপ্ৰিয় লোকনৃত্য হৈছে মাছমৰীয়া নৃত্য। এই নৃত্য 3 প্ৰকাৰত ভাগ কৰিব পাৰি, যেনে মহিলাৰ জাকৈ নৃত্য, পুৰুষৰ পল নৃত্য আৰু পুৰুষ মহিলা উভয়ৰে জাকৈ পল নৃত্য। জাক পাতি মাছ মাৰিবলৈ যাওঁতে আৰু মাছ মাৰোঁতে যি এক উলহ-মালহ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু সেই পৰিৱেশত স্বতঃস্ফূৰ্তভাৱে যি মাত কথা অংগী-ভংগী প্ৰকাশ পায়, তাৰ আধাৰত পৰিবেশ্য কলা হিচাপে পৰিৱেশন কৰা নৃত্যগীতকেই মাছমৰীয়া নৃত্য বোলে। এয়া শৰণীয়া কছাৰীসকলৰ জনপ্ৰিয় জাকৈ নৃত্য।